কুসংস্কাৰ অন্ধবিশ্বাসক ন্যায্যতা দিবলৈ অৱশেষত নিজৰ প্ৰয়াত পিতৃকো টানি আনিলে স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পূৰ্ব জন্মত পাপী আছিল মোৰ দেউতা, সেয়ে কেঞ্চাৰ হৈ মৰিছে তেওঁ। বাণী বিলাই পুৰুষৰ পৰা মহাপুৰুষ হ'ব খোজা স্বাস্থ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নতুন কেঞ্চাৰ বাণী। মোৰ দেউতাৰ কেঞ্চাৰ মোৰ কৰিছিলে আগৰ জন্মত, এইটো আমাৰ গীতা কোৰাণত লিখা আছে। এণ্ড উই আৰ অল ছাফাৰিং। মোৰ যে জীৱনত যে মাজে মাজে ঘাত প্ৰতিঘাত হয়, ডেট ইজ বিকজ অফ মাই লাষ্ট লাইফ কৰ্মফল। বিত্তকে ধৰি স্বাস্থ্য আৰু শিক্ষাৰ দৰে গুৰুত্বপূৰ্ণ দপ্তৰৰ দায়িত্বটো থকা কেবিনেট মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাপ কেঞ্চাৰৰ 9 সূত্ৰত তোলপাৰ ৰাজ্য। বাণী বিলোৱাৰ আৰম্ভণি মঙলবাৰে হৈছিল শংকৰদেৱ কলাক্ষেত্ৰত। নিজৰ বাণীত আজিও অটল পাপ আৰু কেঞ্চাৰৰ নতুন সূত্ৰ উদ্ভাৱনকাৰী মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ভগৱানে দোষটো যেতিয়া দিব পাপৰ ঘৰত আপোনালোকৰো লাগিব, বেলেগৰ নালাগে। বহুত মানুহে ভাবি থাকে যে অমুকৰ ঘৰত কিয় কেঞ্চাৰ হ'ল, অমুকৰ ইমান ডেকা ল'ৰা এক্সিডেণ্ট হৈ গ'ল, ইমান ডেকা ল'ৰা কেঞ্চাৰ হৈ গ'ল। বেকগ্ৰাউণ্ডটো চালে গম পাব যে ইট ইজ এ ডিভাইন জাষ্টিছ, বাকী একো নহয়। শাস্ত্ৰত লিখা আছে, এইটো মই কোৱা কথা নেকি? কেঞ্চাৰ হয়, মানুহৰ অশান্তি হয়, মানুহে এই জন্মত কৰ্মফল ভোগ কৰিব লাগে। কিছুদিন পূৰ্বৰ এখন ফটো। উদ্যোগপতি ৰতন টাটাক মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সাক্ষাৎ কৰাৰ মুহূৰ্ত। ৰাইজে আশা কৰিছিল, মন্ত্ৰীয়েও কৈছিল কৰ্কট প্ৰতিষ্ঠানৰ বাবে ধন দিব টাটা গ্ৰুপে। পিছে নহয়, পাপমুক্তি কাৰখানা খোলাৰহে মন মন্ত্ৰীৰ। বিধানসভাৰ সতীৰ্থই ক'লে স্বাস্থ্যমন্ত্ৰীৰ মুখত এনে কথা শোভা নাপায়। ৰাজহুৱাকৈ ক্ষমা খোজক হিমন্ত বিশ্বই। ইয়াতকৈ আৰু দুৰ্ভাগ্যজনক অশোভনীয় কথা এজন মন্ত্ৰীৰ মুখত হ'ব নাপায়। কথাটো কালি যিহেতু ৰাজহুৱাভাৱে এখন ৰাজহুৱাত ব্যক্ত কৰিলে, তেখেতে ৰাজহুৱাভাৱে ক্ষমা খোজা উচিত। তেখেতে অতিষ্ঠ হোৱাৰ পিছত বোধহয় কৈছে, পৰিৱেশটো কি পৰিৱেশত কৈছে বেচেৰা তেখেতে। চৰম বিবেচনাহীনভাৱে ৰাজ্যৰ লাখ লাখ ৰোগাক্ৰান্ত আৰু দুৰ্ঘটনাত আক্ৰান্তক উপহাস খোদ স্বাস্থ্যমন্ত্ৰী। ৰাজ্যজুৰি উঠিল ধিক্কাৰ ভৰ্ৎসনাৰ জোৱাৰ। একেমুখে ৰাইজৰ প্ৰশ্ন, হিমন্ত বিশ্ব শৰ্মা নিজে কি? তুলুঙা মন্ত কৰিব নালাগিছিলে। তেওঁ যদি দেউতাকে কেঞ্চাৰ ৰোগত মৃত্যু হৈছিলে, তেওঁ কি ককা আইতাকৰ কুকৰ্মৰ কাৰণে দেউতাক কেঞ্চাৰ ৰোগত মৃত্যু হৈছিলে নেকি? এটা সময়ত হিমন্ত বিশ্ব শৰ্মাৰ আছিল কি আৰু আজি কি? আজি কি এজন বিত্তশালী বা অসমৰ ভিতৰতে এজন বিত্তশালী সম্পদশালী ব্যক্তি। গতিকে ক'ৰ পৰা কেনেধৰণৰ উত্থান হৈছে এই কথাটো অসমৰ ৰাইজে দেখি আছে। এইগৰাকীয়ে একবিংশ শতিকাৰ আধুনিক অসমৰ স্বাস্থ্য আৰু শিক্ষামন্ত্ৰী। অন্ধবিশ্বাস আৰু কুসংস্কাৰক ন্যায্যতা দিবলৈ যিজনে নিজৰ পিতৃকো মহাপাপী বোলে, এওঁৱে আকৌ শিক্ষকক দিয়ে নৈতিকতাৰ পাঠ। মন্ত্ৰী ডাঙৰীয়া, পাৰিলে চিকিৎসালয়সমূহ বন্ধ কৰক, ছুটি দিয়ক চিকিৎসকক। ৰাইজে পাপ কৰিছে যেতিয়া ফল পাবই। পিছে মন্ত্ৰী ডাঙৰীয়া, আপুনি নিজেই কোৱাৰ দৰে আপোনাৰ পিতৃও যদি পাপী আছিল, তেন্তে পাপীৰ পুত্ৰৰ পাপ মোচন কেনেকৈ হ'ব, সেয়াও কিন্তু লক্ষ্য কৰিব অসমৰ ৰাইজে।